এখন বিদ্যালয় 117 গৰাকী ছাত্ৰ ছাত্ৰী আৰু এজন শিক্ষক শিক্ষকে নহয় কলগাছিয়াৰ এইখন বিদ্যালয়ত ৰান্ধনী আৰু ছাত্ৰীয়ে পঢ়ুৱাই ছাত্ৰ ছাত্ৰীক এই দৃশ্য বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত আমগুৰিৰ খাৰপাল্লি এনি মাদ্ৰাছাৰ দৃশ্যটো দেখি আপুনিও চাগে কনফিউজ হৈছে কাৰণ ইমান কম বয়সীয়া শিক্ষয়িত্ৰীয়েনো পাঠদান কৰেনে পিছে ৰ'ব আপুনি মই ভবাৰ দৰে এওঁ শিক্ষয়িত্ৰী নহয় এওঁ এগৰাকী ছাত্ৰীহে কিন্তু উপায় নাই এইখন মাদ্ৰাছাত শিক্ষকৰ অভাৱ সেয়ে জ্যেষ্ঠ ছাত্ৰীও হ'ব লাগে শিক্ষাগুৰু এজন শিক্ষক আছে এই কাৰণে ছাত্ৰ ছাত্ৰীক পঢ়াই আছো তুমি কোন ক্লাছত পঢ়া 8 এই কোন ক্লাছত ক্লাছ লৈ আছিলা 6 নাই আমাৰ স্কুলত ছাৰ নাই মই ৰান্ধনী মই মাজে মাজে ক্লাছ কৰি থাকো একদম কেৱল ছাত্ৰীয়েই নহয় সুবিধা পালে 117 গৰাকী ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়ে ৰান্ধনীয়েও ৰান্ধনী ক্লাছ চলাই আছে মাত্ৰ এজন শিক্ষক আমি আছো আমি শিক্ষক বিহুৰ ওচৰত কৈছোঁ যাতে চৰকাৰে আমাক এই বিদ্যালয়খনত শিক্ষক দিয়ে কেৰামত আলী নামৰ এইজন একমাত্ৰ শিক্ষকে দীৰ্ঘদিন ধৰি মাদ্ৰাছাখনত শিক্ষকৰ অভাৱৰ সন্দৰ্ভত অভিযোগ দি আহিছে কিন্তু কোনো সঁহাৰি নাই ৰূপসী শিক্ষা খণ্ডৰ শিক্ষকৰ অভাৱত এতিয়া অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে কণ কণ শিক্ষাৰ্থীৰ জীৱন কলগাছিয়াৰ পৰা আব্দুল হাই নিউজ লাইভ